এজন বহুত কষ্ট কৰা আৰু ইমানদাৰী ল'ৰা আছিল। তেওঁ বহুত দুখীয়া আছিল। তেওঁ ৰাতি দিন এতিয়াই ভাবে যে তেওঁ বহুত কষ্ট কৰি পঢ়িব আৰু এটা ভাল চাকৰি কৰিব আৰু এখন গাড়ী কিনিব। তেওঁ যেতিয়া ৰাস্তাত বহুত গাড়ী দেখে তেতিয়া তেওঁ সপোনত হেৰাই যায় আৰু তেওঁ ভাবে যে মোৰ ভাগ্যত কেতিয়া হ'ব। তেওঁ গ্ৰেজুৱেট কৰিলে আৰু এটা চাকৰি কৰিলে। কেইদিনমানৰ পিছত তেওঁ বিয়া পাতিলে আৰু এটা ল'ৰা সন্তান জন্ম হ'ল। তেওঁ অলপ অলপ পইচা জমা কৰি আছে আৰু তেওঁ ভাবিলে যে তেওঁ এখন এতিয়া গাড়ী কিনিব পাৰিব আৰু তেতিয়া তেওঁ এখন গাড়ী কিনিলে। এদিন তেওঁ নিজৰ গাড়ীখন ভালকৈ ধুই আছিল আৰু তেওঁৰ ল'ৰাটোৱে আহি তাত শিলেৰে কিবা লিখিলে। যেতিয়া তেওঁ দেখিলে যে সি কিবা লিখি আছে তেতিয়া তেওঁ খুব খং উঠিল আৰু তাক খুব পিটিলে আৰু ৰুমত নি বন্ধ কৰি দিলে। তাৰপিছত তেওঁ আকৌ আহি গাড়ীখন ধুই আছে। পিছত তেওঁ সেই জেগাত পালে য'ত তেওঁ ল'ৰাটোৱে কিবা লিখিছিলে। তেওঁ চালে যে তেওঁ ল'ৰাই কিনো লিখিছে। তেওঁ ল'ৰাই লিখিছিলে যে আই লাভ ইউ পাপা। আৰু এইটো দেখি তেওঁৰ মনত খুব দুখ লাগিলে আৰু কান্দিলে আৰু তেওঁ অনুশোচনা কৰিলে। তেওঁ ৰুমত গ'ল, ল'ৰাটোক ধৰি ক'লে লাভ ইউ বেটা।